কাৰ্বি ভাষা সাহিত্যৰ বিকাশত আত্মনিয়োগ কৰিব ধৰাটো অত্যন্ত শুভ লক্ষণ। কাৰ্বি ভাষা সাহিত্যৰ উন্নতি সাধনত যিসকল ব্যক্তিয়ে অগ্ৰণী ভূমিকা লৈছে সেইসকলৰ ভিতৰত কাৰ্বি ভাষা সাহিত্য সংস্কৃতিৰ গৱেষণাৰ বাটকটীয়া স্বৰূপ ৰংবং তেৰঙৰ নাম প্ৰথমে ল'বই লাগিব। বিভিন্ন অঞ্চল ভ্ৰমণ কৰি পৰম্পৰাগতভাৱে প্ৰচলিত হৈ থকা কাৰ্বি কিংবদন্তীৰ গীত, ৰীতি নীতিৰ উৎপত্তিৰ গীত, পূজা পাতলৰ গীত আৰু বিভিন্ন লোকগীত সংগ্ৰহ কৰি তেখেতে কাৰ্বি ভাষাত ৰচনা কৰা আদাম আছেৰ, লুকাছেন, হাই, শ্বেৰ হংথম, কাৰ্বি তপুচন, কাৰ্বি চৰঞ্জে, আৰণ আটেং, ৰংলিন আদিৰ সাহিত্য সম্ভাৰ কাৰ্বি জনগোষ্ঠীৰ আজি এক মহামূল্যৱান সম্পদলৈ পৰিগণিত হৈ আহিছে। কাৰ্বি ভাষা সাহিত্যৰ বিকাশত এসময়ত কটন কলেজত শিক্ষা গ্ৰহণ কৰা কেহাইবেৰ অৱদান নিঃসন্দেহে যথেষ্ট গুৰুত্বপূৰ্ণ। ৱাটন কুমাৰ বে ছদ্ম নামেৰে থৈ আব মন্দে নামৰ গীতৰ সংকলনৰ পুথি এখন প্ৰকাশ কৰি ৭০ দশকতে তেখেতে কাৰ্বি ভাষা সাহিত্যলৈ ৰোমান্টিক ভাৱাদৰ্শৰ নতুন চেতনা কঢ়িয়াই আনিছিল। ৬০ৰ দশকত পীঠে কিমিৰ পাততে সাহিত্য চৰ্চাৰ পাতনি মেলা কাৰ্বি সাহিত্য সংস্কৃতিৰ সাধক লংকাম তেৰণেও কাৰ্বি ভাষা সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। কাৰ্বি ভাষাৰ উপৰিও অসমীয়া ভাষাত কেইবাখনো পুথি তেখেতে অসমীয়া ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাললৈও অৱদান আগবঢ়াই থৈ গৈছে। যি কেইগৰাকী সাহিত্যিকৰ ৰচনাৰাজিয়ে কাৰ্বিসকলক নতুনকৈ আৱিষ্কাৰ কৰিবলৈ অসমবাসী তথা ভাৰতবাসীক সুযোগ দিলে তেখেত হৈছে আমাৰ সকলোৰে আদৰৰ ৰংবং তেৰাং। কাৰ্বি সমাজৰ প্ৰেৰণাৰ উৎস, ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা ৰংবং তেৰং আধুনিক যুগৰ শ্ৰেষ্ঠ অসমীয়া লেখকসকলৰ এজন অন্যতম। কবিত্বময় সুষমাৰে লিখা কেইবাখনো উপন্যাসৰ জৰিয়তে তেখেতে কাৰ্বিসকলৰ বিশিষ্ট জীৱনধাৰাক চিত্ৰিত কৰি বিশ্ববাসীৰ লগত কাৰ্বিসকলক চিনাকি কৰাই দিছিল। সন্দেহ নাই যে তেওঁৰ আৰ্হিয়ে অন্যান্য প্ৰতিভাৱান কাৰ্বি লেখকসকলকো উৎকৃষ্ট সাহিত্য সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছে। নৱযুগৰ পাতত অসমীয়া ভাষাত লিখা প্ৰেতাত্মা নামৰ চুটি গল্পৰে আত্মপ্ৰকাশ কৰি ৰংবং তেৰাঙে অসমীয়া ভাষাৰ লগতে কাৰ্বি ভাষাত বিভিন্ন ৰচনাৰে সাহিত্যৰ ভঁৰাললৈ বিশেষ অৱদান আগবঢ়াই আহিছে। কাৰ্বি ভাষাৰ পৰিচয়মূলক ব্যাকৰণ, কাৰ্বি লামপুৰু, কাৰ্বি ইংৰাজী অসমীয়া অভিধান, কাৰ্বি লামতাচাম, কাৰ্বি ধাৰাপাত, কাৰ্বি কালাখা কিতাপ, কাৰ্বি ভাষালৈ অনুদিত পুথি মহাত্মা গান্ধী আৰু শ্ৰীমদ ভাগৱত গীতা আদি তেখেতৰ মূল্যৱান গ্ৰন্থ। কাৰ্বি ভাষাত ৰচিত তেখেতৰ একমাত্ৰ উপন্যাস হেমতুং চাম্পিডাং আলুন উপৰিও ভঁৰাল চহকী কৰিছে। এইখিনিতে মই স্মৰণ কৰিব খোজো ৰংবং তেৰাং ডাঙৰীয়াই লিখা এটা অতি সুন্দৰ কবিতা। অসমীয়াতে তেখেতে লিখিছিল, তিমিৰা চন্দ্ৰই কাৰ্বি আলঙত পোহৰ বিলাও, আমি পোহৰ বিলাও। যুগ যুগলৈ অজ্ঞান ৰাক্ষসীক জ্ঞান প্ৰদীপেৰে বিনাশ কৰাও। কাৰ্বি কছাৰী ডিমাচা ৰেংমাৰে অসমীয়াই শিৰ উজ্বলাও। থৈ ইংলঙৰ চেনেহ দোলেৰে মহান অসমীয়া জাতি গঢ়াও। এয়া আছিলে ৰংবং তেৰঙে তিমিৰা চন্দ্ৰই এই কাৰ্বি আলঙত নামে লিখি থৈ যোৱা এক সুন্দৰ কবিতা। অসমীয়া সাহিত্যৰ লগতে কাৰ্বি সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যোৱা আন এগৰাকী সাহিত্যিক হৈছিল
চামসিং হানছে। অসমীয়া লিপিৰে কাৰ্বি ভাষাত লিখা তেওঁৰ সম্পাদিত চাবিন আলুম কাৰ্বি সাহিত্যৰ অমূল্য সম্পদ। বুকুৰি এটা কবিতা সন্নিৱিষ্ট